গাইছ আজি পুখুৰীত আকৌ পানী সিঁচিব আহিছোঁ আৰু দেখিছে মেচিন লাগিছোঁ পিছপিনে চাইকেলত ভিডিঅ'টো চাই থাকক। আজি পানী সিঁচিব আহিছোঁ কি ফাইনেলি এতিয়া পথাৰ আহি মেচিন লগাই দিলোঁ। এতিয়া আমি দেখুৱাই আছোঁ মেচিনটো পানী ক'ত সিঁচিম। এইটো পুখুৰীটো হয় এইটো এতিয়া মেচিনৰ ওচৰত লগাই এইটো মেচিনে লগাই দিলোঁ। পানী মাৰি আছে চাওঁ কিমান মাছ ওলায়। এইজন দাদাজনৰ পুখুৰী এইকেইটা পথাৰত মানে গাহৰি চৰাব আহিছে। আপোনাক দেখুৱাই আছোঁ গাহৰিকেইটা মই ওচৰত যায় বা গাহৰি উতপা গাহৰি ইমানবিলাক আছে। খেদি আহে নেকি? হে এই গাহৰি পোৱালিকেইটা ভাল লাগে দেখি। ক'ৰ পৰা আনিছে? ক'ত? ধাবাত নোযোৱা হয়। এতিয়া মই ঘৰলৈ আহিছোঁ। ঘৰত ভাতকেইটা খাই আহোঁগৈ কিয়নো ৰাতিপুৱা মই একো খাই নাহিলোঁ। এতিয়া ঘৰত যাওঁ, ঘৰত যাই ভাতকেইটা খাওঁ, খাই আকৌ মানে পুখুৰী পাৰলৈ আহিম। আহি আধা ৰাতি পানী সিঁচি হ'ব মই আহিবলৈ। তাৰপিছতে মাছ ধৰিম আৰু ৰাস্তাটো নাইচোন ক'ত আছে। ৰাস্তাতে বিচাৰিব নাহোঁ যে এইটো চাইডে ৰাস্তাতে বিচাৰি পোৱা টান। গোটেই বোকা মোৰ গোটেই পেণ্ট এইবিলাক চাচোন গোটেই বোকা গোটেই বোকা হৈ গ'ল। খোজকাঢ়িব পৰা নাই হানে আৰু এই মানে মাটিৰ খুজিলে শুকাই যায় মানে বিষায়। উপায় নাই পানীয়ে যাওঁগৈ বোকা ঠাণ্ডা পানী। এতিয়া জাষ্ট ভাতকেইটা খাইছোঁ তামোল খাই আছোঁ আৰু এতিয়া যাওঁ আকৌ মেচিনৰ ওচৰলৈ। মোৰ লগৰজনো যাম বুলি কৈছে। অকল থাকি ভাল নালাগে যে লগ ধৰিছোঁ আহিছে। ভিডিঅ' চাই থাকক। ফাইনেলি এতিয়া মাছ ধৰা হৈ গ'ল। এতিয়া মাছ বেছি পোৱা নাই কেইটামান পাইছোঁ দেখুৱাই আছোঁ আপোনালোকক। এইকেইটা মাছ পাইছোঁ 3-4 কেজি হ'ব। মাছে আজি একে পুখুৰীটো অৱস্থা নাই। এতিয়া জাল পাতি লোকে গোটেই মাছ কঢ়িয়াই লৈ গুচি গ'ল। এতিয়া এতিয়া পানী সিজিলেও মাছে নাপালোঁ। বৃহৎ লোকচান হৈ গৈছে। এতিয়া মেচিনত থৈ আহিলোঁ। আহি এতিয়া ঘৰলৈ গৈ আছোঁ। তাৰপিছত টকা 200 দিলে মালিকে মই মানে মেচিনত চলাব যোৱাৰ কাৰণে।